খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মই সাগনিকা আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু হয়তো আপোনালোকে মোৰ আগৰ ব্লগবোৰ চাইছেই চাগে মই আপাৰ আসাম যোৱা গোলাঘাট গৈছিলো শিৱসাগৰ এনেকে কেইটামান ব্লগ বনাইছিলো আশা কৰো আপোনালোকে হেগিটা ব্লগ চাই ভাল পাইছে আৰু আজি হৈছে 28 of August আৰু আজি মোৰ ব্লগ বনাব বহুত মন গৈছে যাতে মই এখিনি মেমৰি খিনি ক্ৰিয়েট কৰিব পাৰো এখিনি মেমৰি মই হাসি থব পাৰো মই যাতে পিছলে চাব পাৰিম এখিনি মেমৰিজ আৰু কালি হৈছে 29 আগষ্ট হয় কালি মোৰ জন্মদিন আৰু আৰু বহুত কৰি আছো সো মানে ভাবিছো বাৰ্থডে প্ৰিপাৰেচনৰ ব্লগ বনাও এবাৰ ইমান একো নাই এবাৰ আগৰ নিচিনাকে ধুম ধামকে একদম ঘৰত নাপাতো বাৰ্থডে এবাৰ জাস্ট ফ্যামিলি মেম্বাৰ্সবোৰ আমি উলাই যাম সাগে বাহিৰত কিন্তু এটা বহুত ডাঙৰ প্ৰবলেম হৈ গৈছে যে বৰষুণটো নেৰা হৈছে পিছা যোৱাকালি গণেশ চতুৰ্থী আছিলে ইমান বৰষুণ আছিলে নহয় যোৱাকালি সো মানে পানী গোটে ভৰ্তি হৈ গৈছিলে আৰু মোৰ মাহাতে ৰাতি 12টা বজাত আহি পাইছে গণেশ পূজা কৰিব গৈছিলে তাৰপিছত মইতো বাৰু যোৱা নাই কিন্তু মাহাতে মোৰ বহুত ৰাতি দেৰিকে আহি পাইছে বহুত কষ্ট হৈছে ৰাতি আহি পেলাই গাৰ বিষ ভৰি বিষ তাৰপিছত সো মানে এতিয়া যদি আমি মানে সোনাপুৰ সাইড যোৱা কথা আছিলে এটা যদি আমি সোনাপুৰ সাইড যাও হেফালে যদি বৰষুণ দি দিয়ে ৰাতি আমি আহতে ফসি যাম কাৰণ জোৰাবাটত আজিকালি বহুত পানী হয় বহুত বেছিয়ে পানী হয় আৰু মই নতুন পিয়াৰচিং কৰাইছো বাৰ্থডে বুলি এটো কানত কৰাইছিলো কিন্তু এটো কানে ফুটাডাল উলাই গল এটো কানটো আছে সো এটো কানত মই এটা আকৌ এবাৰ কৰাই লম সো মই জাস্ট গাছা ধুই আহিছো ফ্ৰেশ হৈ আহিছো মই এটা বাহিৰত যাব লাগে একচুয়ালি দেওৰাদৰি হৈছে মই অথনি পা ৰখি 2টা বজাৰ পৰা এটা বাজিলে 5টা 5:30 বাজিবলৈ হ'ল বৰষুণতে নেৰাই হৈছে এতিয়া ৰখিছে সো গাপা ধুলু ধুনিয়াকে গাপা ধুই আহি এতিয়া যাম অলপমান পাৰ্লাৰ বাৰ্থডে বুলি হয় না হয় এবাৰ মানে মই বাৰ্থডে ড্ৰেছ হেনেকে কিনা নাই সদায় বাৰ্থডে ড্ৰেছই পিন্ধি থাকো এবাৰ মই 2 পিস লৈছো এটা গিফটে হয় ইটো গিফট বুলিয়ে ক'ব পাৰি কিন্তু হে আৰু বাৰ্থডে মানে এটা বস্তু অৰ্ডাৰ দিছিলো বাৰ্থডেত লগাম বুলি সাবানাৰ পৰা আজিকালি আৰবানিক হৈ গল সাবানা বাই আৰবানিক সো এটো মানে মই বাৰ্থডেত লগাম বুলি অৰ্ডাৰ দিছিলো কালি কিন্তু মোৰ মানে আজি ৰাতি ব্ৰিংগিন হবতো সো এটো কাৰণে এতিয়া লগাম বুলি ভাবিছো লেটস সি একচুয়ালি মানে মোৰ বাৰ্থডে টু ৰাতি আজি ভালকে পাতিম কাৰণ কাইলে আই ডোন্ট নো কি হয় মই এক্সটেনশনস লগাই বহুত ভাল পাওঁ কিন্তু যোনগুটা আক্ৰাইলিক এক্সটেনশনস থাকে হেগিটা মানে এৰোৱা পিছত নগেটা বহুত বেয়া হৈ যায় ন বহুত উইক হৈ যায় নগেটা মই এবাৰ বিহুত কৰাইছিলো কিন্তু guys this is the final look you guys how pretty is this now birthday nails ইমান টকা দি 1000 টকা মানে দি acrylic nails koratke you can go for press-ons it's very easy and like it's durable and it's nice also and you can get it in like many varieties so it a parlor is now ready holo bolo ready holo stick right solo because I know both me and face so rasta buka ho dekhibo so it kane dress call me when you want baby can take it in my heart me কাটিবলে কেক লৈ ললো মই নিজে কৰিব লগা হৈছে এবাৰ বাৰ্থডে সব বৰখনে পণ্ড কৰি দিছে মোৰ বাৰ্থডে গাইজ নকব আৰু হেল্ল সো কেক লৈ আহি পালো কেক লৈ আহি পাই এতিয়া চাহ খাবলৈ বহিছো চাহটো লাগিবই আৰু বহুত ভাগৰ লাগিছে আজি দিনটো মানে বহুত
দৌৰা 1 মিনিট বহিব ৰেষ্ট পোৱা নাই মই so yeah it's my time happy মই এটা Pinterestৰ পৰা এটা বস্তু চাইছিলোঁ আৰু সেই বস্তুটো মোৰ বহুত ভাল লাগিছে সো আপোনালোকক দেখাম মই আজি ট্ৰাই কৰিছোঁ this one so এই কালাৰটোতে মোৰ মানে মোষ্ট ফেভৰেট কালাৰ হৈছে মোৰ চেণ্ডেল বেগ কাপোৰ সব এইটোৱে কালাৰৰ এবাৰ মই দেখিমো এইটো কালাৰৰ so yeah এইটো বেলুনটো কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে এনেকুৱা তিনটা বনাইছোঁ মই আৰু এটা থৈ দিছোঁ শুকাবলৈ সকলোৱে এতিয়া 12 বজিব বেছি টাইম নাই সকলোৱে কমেণ্ট ছেকশ্যনত মৰম আৰু আশীৰ্বাদ দিব মোক আশা কৰোঁ আপোনালোকে মোৰ ব্লগবোৰ কোৱালি ল'ব মৰমেৰে আৰু ময়ো অলপমান ক্ৰেক আছোঁ গাইজ মানে কি হ'ল জানে এইটো চাওক গাইজ ইমান সোপা কিনি লৈ আহিছে ইমান সোপা মানে কি কৰিম মই ইমান সোপা দৰকাৰেই নাই কিন্তু লৈ আহিছোঁ আৰু গাইজ 20 বছৰমানৰ পিছতে মই মোৰ বাৰ্থডে ইউজ কৰিব পাৰিম মানে কিনি থৈ দিছোঁ আৰু কেতিয়াবাতো ষ্টক শেষ হ'ব পাৰে আৰু মোৰ বাৰ্থডে গিফ্ট হৈছে এইটো এচিটো মই বাৰ্থডে গিফ্ট পালোঁ এডভান্স মানে এইটো প্ৰি বাৰ্থডে গিফ্ট পালোঁ আৰু পাপাই মোক কৈ আছে যে বহুত দিনৰ পৰা মোক 3টা গিফ্ট দিব বাৰ্থডে ঠিক আছে আজি হাইলাইটছটোতো গিফ্ট দিলেই হাইলাইটছ কৰি আহিছোঁ কালিলৈকে ভালকৈ গম পাব মই অথনি কৈছিলোঁ চ' 3টা গিফ্টৰ ভিতৰত ৰাতি 12টাত তেতিয়া এটা দিব কালি ৰাতিপুৱা 11টা বজাত এটা দিব আৰু 11:30 বজাত এটা দিব মানে মই এনেকৈ ছাৰপ্ৰাইজ গিফ্ট দিলে মোৰ কিউৰিয়চিটিটো বহুত বাঢ়ি থাকে কি দিব মানে কি দিব মই মানে পাগল হৈ থাকোঁ চ' এতিয়া য়েছ চাব লাগিব আৰু বহুত ভাল লাগি আছে কিন্তু এতিয়া মই যিমান লাইক হেপী হৈ আছোঁ কাৰোবাৰ বাৰ্থডে তেওঁলোকে সিমান হেপী হ'ব নোৱাৰে চবৰ প্ৰব্লেম থাকে ত' আপোনালোক সকলোৰে ভগৱানে মংগল কৰক মানে চবৰে ভাল হওক মোৰ দুশ্মন কোনো নাই বাৰু ফ্ৰেণ্ড ফেমিলি সকলোৰে ভাল কৰক ভগৱানে আপোনালোকৰো ভাল কৰক ভগৱানে সকলোৰে ভাল দিন আহক জীৱনত সকলোৱে মুখত সেই নিজৰ হাঁহিটো দেখিব পাৰে যাতে আইনাৰ আগত চ' সেইটোৱে বিচাৰোঁ লাইফত আৰু এতিয়াতো বাপ্পা আছেই আমাৰ লগত বিকজ যোৱাকালি গণেশ চতুৰ্থী গৈছে চ' গণপতি বাপ্পা মৌৰ্যা মংগল মূৰ্তি মৌৰ্যা আৰু মই মোৰ বাবাক কেতিয়াও পাহৰিব নোৱাৰোঁ ওম নমঃ শিৱায় মই লগ পাই আছোঁ চ' মই মানে অলপমান চুলি तैयार हो लगी थी ना स्ट्रेट पॉइंट गाइस मैं रेडी हो चुकी हूँ अभी के लिए और ये लगाना बाकी है मेरे को एंड यू कैन सी माय हाइलाइट्स इट्स लाइटली विजिबल राइट नाउ बट कैमरा मैंने भालके एटू आहा नाइ कलरটো একদম মানে এটা কিবা এটা ব্রাউন লাগি আছে কিন্তু মোৰ ইয়াতে বহুত ভাল লাগি আছে কালাৰটো তো মই এখন रुमाल पिंधिছোঁ মানে এটা रुमाल নাই কাপোৰ তলত মই স্পাগেটি পিন্ধি লৈছোঁ ভাল লাগি আছে ফুলৰ লগত একদম ওলাইছোঁ যে 12 বজাত এনেই মানে মেকআপ নকৰিলোঁ মানে চুলিখিনি অলপমান स्ट्रेट कर लिपस्टिक लगा लूँ मस्कारा इज लेफ्ट आईब्रोज एंड ब्लश माय फेवरेट सो लेट्स डू इट और प्लीज आपके बेना पाब मैं अलग एक्साइटेड हो निजर बार्थडे तो एक्साइटेड न मैंने ये सो या नाक तो बहुत रंगा और এইটো ব্লাশ মই ইউজ কৰিছোঁ ৰেভলিউশ্যনৰ পৰা ভাঙি আছে বাট ইটছ ৰিভল্ভ বাই ৰেভলিউশ্যন মই মানে এইটো কিনাৰ দিনাখনেই ভাঙি পেলাইছোঁ মানে পৰি গৈছে মোৰ হাতৰ পৰা গাইজ মই মানে মোৰ মেকআপটো মই বহুত ভাল পাইছোঁ আজি আৰু ইয়াতে কেনেকুৱা দেখি আছে বাট ইয়া লাইক মাই মেকআপ ছ' মাছ আৰু ফৰ দ্য এক্সেছৰিজ ছ' ইয়া
I wanted to wear some golden earrings. Okay, I can wear this thing. See who's up there. I don't have much right now golden. মই এইটো ফেন্সি বজাৰৰ পৰা লৈছিলোঁ গাইজ, যোনটোৰ কালাৰ গুচি গৈছে অলপমান। ইমান দামী দি লোৱা বস্তু যদি কালাৰ গুচি যায় মনটো বেয়া লাগে ন। I have to put on some perfume, Water Girl, my favorite. I have one of my more favorite. I will show you guys. This one, my Plum Body Loving Vanilla Caramel. This one is my fave. Guys, मैं ready हो रुकिए सो मत नहीं बोलो। 3, 2, 1. নুপুৰে হাত নুপুৰে ওলাই এয়া কৰিব পাৰো। ষ্টৰেজ ফুল আছে ৰবা ৰবা ৰবা।
লাগিলে মই বিচাৰিলে লাগিব মানা কৰিছো মানে হান কৰিব মানা কৰিছো आराम से लाहे के আৰু তো কোনে আছে ৰাখি পালে এটো কিচেন হয় মোৰ লাইক কিচেন কেনেকুৱা লাগিছে এইটো চোৱা ভাল লাগিছে হাতি লাভৰ সব হাতে পাই গৈছে স্কুটি में लगाएगा स्कूटी का एक साल मेरा ब्लू कलर सरप्राइज कैसे हो भैया सरप्राइज सरप्राइज সেইটো লাগে লাউটো লাগে লাউটো লাগে একদম টানি টানি আহিছে গুৰডাল पानी लाओ खाता है আপুনি এইফালে দে মনিক দে এক দে অ ইয়াতে দিম মনি থ্যাংক ইউ আৰু ধুনক আশীৰ্বাদ দিবা তুমি আশীৰ্বাদ দিয়া যাতে আগুৱাই যায় বাই বাই টাটা বাই বাই কাৰণ মানে চচমাৰ ফুলটো ভাঙি আছে না The best morning surprise. Thank you और पापा और माँ और हिमान जो मैंने इमान पर एफर्ट्स दिया करने thank you so much. So ৰাতিপুৱা হৈ গ'ল আৰু মই মানে এনেকৈ মাহঁতে জল্দি উঠাইছে ন আৰু মই পাগল হৈ গৈছোঁ মণিমালা মই হাতী বহুত ভাল পাওঁ যদি আপোনালোকে এই ব্লগটো চাই আছে আৰু যোনে যোনে জানেতো সেইটো জানেই চ' এইটো বোলে 1 মাহৰ প্লেনিং আৰু বহুত এক্সাইটেড থ্যাংক ইউ সো মাচ বহুত ভাল লাগিছে কিন্তু মই এক্সপ্ৰেছ কৰিব পৰা নাই ওলাওঁ গাছা ধুওঁ গিজাৰ দি থোৱা আছে আজি ঠাণ্ডা বতৰ একদম একচুৱেলি এটা ছিকুৱেঞ্চ আছে জানে ছিকুৱেঞ্চটো হৈছে কালি ৰাতি মোক পাপাই গিফ্ট এটা দিছে এইটো অঁ কৈছে এক মিনিট এইটো দিছিলে দেই হাতীটো এই হাতীটো গিফ্ট দিছিলে আৰু আজি ৰাতিপুৱা মণিমালা থেংক ইউ সো মাচ এইটোৱে মণিমালা বোলে মোৰ কাৰণে আৰু গাছা ধুই লগ পাই আছোঁ আপোনালোকক গাছা ধুলোঁ পূজাও কৰিলোঁ এইমাত্ৰ পূজা কৰিলোঁ নতুন হাফ পেণ্টো পিন্ধিছোঁ মায়ে ক'লে কি নতুন হাফ পেণ্ট পিন্ধ বাৰ্থডে দিনাখন নতুন কাপোৰটো পিন্ধিবই লাগে কিন্তু এতিয়া ঘৰতো পূজা কৰোঁতে নতুন কাপোৰ পিন্ধিলোঁ আৰু বেডশ্বীটখন পাৰিলোঁ মায়ে কালি গিফ্ট দিছিলে আৰু সেইটো মোৰ মণিমালা এতিয়া লৈছোঁ চাহ খাবলৈ আৰু মন্দিৰ
মানে কি হ'ল আমাৰ ইয়াতে মানে পূজাৰীজনক কল কৰিছিলোঁ পূজাৰীজন নাই চ' মানে ভাবিছোঁ মন্দিৰ পিছতকে যাম আৰু চাই পিব লৈছোঁ মই এতিয়া গাইজ আৰু এইটো ট্ৰাফল কেক বুলি কয় বহুত টেষ্টি কেকটো ইয়াতে এইটো হেৰি হয় আৰু ইয়াতে চকলেটৰ লেয়াৰিং আছে বহুত টেষ্টি কেক আপোনালোকে ট্ৰাই কৰিব এবাৰ চবতে পাব আই থিংক কিন্তু এইটো যে বহুত টেষ্টি আপোনালোকে অৰ্ডাৰ কৰিব পাৰে কমেণ্ট ছেকশ্যনত মই আপোনালোকক লিংক দি দিম আৰু মই আপোনালোকক বা নাম্বাৰটো দি দিম চ' সেয়াই মই এতিয়া ব্ৰেকফাষ্ট কৰোঁ না তাৰপিছত মই ওলাওঁ বিকজ দিনযোৰা কাৰ্যসূচী আছে তাৰপিছত ৰাতি মই ফেমিলিৰ লগত ওলাই যাম এতিয়া মই যাম মোৰ মামাৰ লগত অলপমান লাঞ্চ ডেটাত চ' গাইজ 2 নম্বৰ গিফ্ট ফ্ৰম পাপা খুলি চাওঁ এতিয়া লেটছ গো এইটো কোৱালিটিটো অলপ বেয়া হ'ব পাৰে এণ্ড্ৰইডৰ পৰা মই চৰি iOSৰ পৰা এণ্ড্ৰইডত এইটো পাপাৰ ঘড়ী বক্সটো ভাৰনা ক্ৰেটাৰ চাবি মাই গড মই ঘড়ী বুলি ভাবিছিলো ৰে মই এতিয়া ভাল কাপোৰ পিন্ধি থকা নাই মই পাগল হ'ম গাইজ মই পাগল হ'ম মোক ঘড়ী লগা হৈ আছিলে বহুত দিনৰ পৰা মই মানে ঘড়ীটো ল'ম মাকে কৈছোঁ ঘড়ী গিফ্ট দিব বক্সটোও ঘড়ীৰ নিচিনা খুলি চাইছোঁ গাড়ী চাবি তাতে নতুন গাড়ী গাইজ মোৰ বাৰ্থডে অ' মাই গড ক্ৰেটা মোৰ ফেভৰেট মই ইমানে কৈছোঁ ক্ৰেটা লাগিব ক্ৰেটাই লাগিব ফাইনেলি ক্ৰেটা পলক চ' মই ৰেডি হৈ গৈছোঁ যাবলৈ কেনেকুৱা লাগিছে জনাব আৰু কি বুলি কয় মই চুলি ষ্ট্ৰেইট কৰিছোঁ মানে ভাজ লাগি গ'ল মাত্ৰ বান্ধোতে হ'ব একো নাই Can I be your star tonight? You fill my soul with light the day we met. I don't wanna leave your side, no. Have me by your side when the sun sets. I hope you'll still want me. I hope you'll still need me a million years from now. The seasons are changing, the nights ever fading. It's time we left the ground. Let's leave for an eternity. Let's sail across the lights beyond the sky. I'll be with you eternally. I'm an addict for your love. It keeps me high, keeps me high. আজি কি পিন্ধিম আপোনালোকক দেখাম মই এইটো স্কাৰ্ট পিন্ধিম যোনটো মই গিফ্ট পাইছোঁ মোৰ ফ্ৰেণ্ডৰ পৰা এইটো স্কাৰ্টটো হৈছে সাছাভৰাজ এইটো এটা স্কাৰ্ট এনেকুৱা ব্লেক স্কাৰ্টো আছে মোৰ যোনটো কালি ৰাতি মই বাৰ্থডে কেক কাটোতে পিন্ধিছিলোঁ আৰু আই গট আ ভেৰি কিউট কালাৰৰ চাওক শ্বেটিন শ্বাৰ্ট এইটো কোডৰ হয় এইটো কোড হেৰিৰ হয় লাইফষ্টাইলৰ হয় চ' এইটোৰ লগত মই এইটো পেয়াৰ কৰিম চ' ইয়া আপোনালোকক লগ পাই আছোঁ পিন্ধি গাইজ মই পূৰা ৰেডি মানে পূৰা ৰেডি একদমেই নহয় চুলি আকৌ ষ্ট্ৰেইট কৰিলোঁ এতিয়া স্কাৰ্টটো পিন্ধি আছোঁ আৰু জাষ্ট মই এচেচৰিজ পিন্ধিলে হ'ল আৰু সেইটো মোৰ শ্বাৰ্ট এই শ্বাৰ্টটো বহুত ধুনীয়া কালাৰটো আপোনালোকে চাব পাৰে ইমান ধুনীয়া কালাৰটো নহয় একদম চেৰী ৰেড এনেকৈ গম পাইছোঁ জানো কিন্তু মানে আচলকে ইমান ধুনীয়া আৰু কাপোৰটো চেটিনৰ বহুত চফ্ট কাপোৰ এনেকুৱা এটা মোৰ H&Mৰো আছে ব্লেক কালাৰ সেইটো মই দিল্লীৰ পৰা লৈছিলোঁ আৰু এইটো মই ইয়াৰ পৰা লৈছোঁ চ' ৰেডি হৈ কৈ আছোঁ আৰু আজি যে মই এইটো বেগ লৈছোঁ যোনটো বেগৰ টেগ ছিঙিবলৈ আছে আৰু মই আজি বহুত কিবা কিবি গিফ্ট পাইছোঁ তাৰ এটা গিফ্ট মই দেখাই দিছোঁ এইটো 3 লেয়াৰৰ এটা চেইন হয়
মায়ে চাইছিলে মাত্ৰ জটপট কৰি দিলে সো এই চেইনডাল পিন্ধিম মই লাইক পেয়াৰ কৰিম উইথ মাই শাৰ্ট আৰু ডিনাৰ এক্সেসৰিজ কিনিয়ে পিন্ধিম বেলেগ একো নাই this one is the perfume so লগ পাই আছো আপোনালোকক লুক হয় আজিৰ oh wait let me take the bag this is my look आज का this is my heels and yeah I'm ready মোৰ উঠি অলপ মেসি হৈ আছে জানি হয় সুকুক লৈ ল যা যা birthday to you happy birthday to আমি ভেনু আহি পাই গ'লো মানে ৰিজৰ্টখন চেগুন বাগানত আহিছোঁ যোনটো সোণাপুৰত আছে আৰু ইয়াতে আহি বহুত দেৰি হ'ল কেক চেক চব কাটিলোঁ কেক কৰোঁতে মানে ইমান মানুহ আছিল অলপমান চ' ভিডিঅ' বনোৱা নহ'লে আৰু এতিয়া আমি ইয়াতে বহি আছোঁ অলপমান ইয়াতে মানে সেইফালে মাহঁত আছে চব গোটেই ফেমিলি এইফালে মই ফটো উঠিব আহিছোঁ অলপমান এখন বাৰখনত এইটো মোৰ ভাইটি বহি আছে এইফালে আৰু মোক কেনেকুৱা লাগিছে ক'ব মই ফুলকটো দেখাই আছোঁ আপোনালোকক আৰু সকলোৱে মৰম দিব চ' আৰু সেয়াই হ'ব আৰু একো নহয় ইয়াতে আমি ডিনাৰ কৰিম থাকিম চ' এই ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আৰু যদি আপোনালোকে মই বাৰ্থডেত কি পালোঁ চাব বিচাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে নিবিচাৰে হ'লেও মই এটা ফল দিম কট গট অন মাই বাৰ্থডে চ' থেংক ইউ ছ' মাছ সকলোকে এইটো ব্লগ চোৱাৰ বাবে আৰু মোক টলাৰেট কৰাৰ বাবে সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু চবেই মোক উইচ কৰিব আৰু আশীৰ্বাদ দিব আৰু মৰম দিব আহিছোঁ আজিলৈ বাই